পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত কংগ্ৰেছৰ দাবী বিগত ৩৫ বছৰে শুই থকা শিয়ালেহে কাৰ্বি আংলঙলৈ হাত ধৰি আনিছে আৰু আনি থাকিব বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই কংগ্ৰেছত যোগদান মহামায়া পৰিষদীয় সমষ্টিত ডকমকাত বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ নিৰ্বাচনী প্ৰচাৰ ইএম লুন সিং তেৰণ এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ এএছটিচি তথা নিৰ্দলীয় কেইবাগৰাকীয়ে নিজ নিজ দল এৰি যোগদান বিজেপিত আমৰেং সমষ্টিৰ শৌচালয় নিৰ্মাণ কাৰ্যত সংঘটিত ব্যাপক দুৰ্নীতি ন্যূনতম মানদণ্ড ৰক্ষা নকৰাৰ উপৰিও অৰ্থ নিৰ্মিত কৰি দায়িত্ব সামৰিছে ঠিকাদাৰ ৰূপী তথা এমএছচি ৰীনা টেৰাংপি বাহিনীয়ে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে বুলি শুনিছে কিন্তু কেতিয়াবা শুনিছেনে শুই থকা শিয়ালেহে হাত ধৰিব পাৰে বিগত ৩৫ বছৰে কাৰ্বি আংলঙত হাত ধৰি আহিছে এইবাৰো হাত ধৰাৰ দাবী লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ কংগ্ৰেছত যোগদান লোকসভা নিৰ্বাচনে জোৰ পুৰি হাত পোৱাৰ অৱস্থাত এয়া বিজেপিৰ বাবে হ'ব পাৰে এক মুখ্যম আঘাত পাহাৰীয়া জিলাত ডিফু লোকসভা সমষ্টিত তুংগত উঠিছে শাসকীয় বিৰোধী নিৰ্বাচনী প্ৰচাৰ যি সময়ত লোকসভা সমষ্টি বিজেপিয়ে নিজৰ দখলত আনিবলৈ হাই প্ৰফাইলক হতুৱাই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বয়সীয়ান প্ৰাৰ্থী বীৰেন সিং ইংটিয়ে সমষ্টিটো নিজৰ দখললৈ আনিবলৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পশ্চিম কাৰ্বি আংলঙত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ সময়ত জিলা কংগ্ৰেছ কৰ্মীসকলে উষ্ম আদৰণি জনাইছে প্ৰাৰ্থীগৰাকীক হামৰেনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত ডংকা মোকামত অনুষ্ঠিত আনটো নিৰ্বাচনী সভাত অংশ চলাই নিৰ্বাচনী প্ৰচাৰ ডংকা মোকামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰাৰ্থী বীৰেন সিং ইংটিয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ তেওঁ শুই থকা শিয়ালৰ লগত তুলনা কৰা প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শুই থকা শিয়ালেও হাত ধৰিব পাৰে বিগত ৩৫টা বছৰে হাত ধৰিছে এইবাৰো তেওঁ হাত ধৰিবই উল্লেখযোগ্য যে উক্ত সভাতে বৈঠালাংছ টাউন মণ্ডলৰ সাধাৰণ সম্পাদক হলিৰাম ক্ৰ পশ্চিম কাৰ্বি আংলং বিজেপিৰ ন্যায়কোষৰ সম্পাদক চন্দ্ৰ সিং ৰংফাৰ জিলা বিজেপিৰ সম্পাদক ধনীৰাম মাছলাই হৰেন্দ্ৰ ক্ৰ নিহাং যুৱ মৰ্চাৰ ৰংখাং ব্লক সভাপতি ৰাংচিনা বে বিত্ত সম্পাদক বীৰেন তেৰণ বৰথল সমিতিৰ সম্পাদক বিদ্যা সিং টিছো প্ৰাক্তন ভিডিচি অধ্যক্ষ এডিছন হানছেসহ কেইবাজন নেতাই কংগ্ৰেছত আনুষ্ঠানিক যোগদান কৰে আনহাতে সভাখনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চেংচং সিং ইংটিয়ে গানৰ মাধ্যমেৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ জোৰদাৰ প্ৰয়াস কৰে সমগ্ৰ কাৰ্বি আংলং অসমত চব কাছা চব বিনাশ হৈ গৈছে বিকাশ বিনাশ হৈ গৈছে আৰু পৰিৱৰ্তনৰ নামত খালী বৰ্তন কৰি দিলে গোটেই জনসাধাৰণৰ প্ৰতি খালী বৰ্তন কৰি দিলে যিটো নেকি মানুহে জনসাধাৰণে যিটো আশা আকাংক্ষা কৰিছিলে সেইটো কিবা এটা পৰিৱৰ্তন পাব নেকি কিন্তু সেইটো পৰিৱৰ্তনৰ ঠাইত খালী বৰ্তন কৰিলে বৰ্তমান পৰিস্থিতিত বিজেপিত থাকি পেলাই এইবিলাক আমাৰ প্ৰত্যেকটোৰ দ্বাৰা দিয়াটো সম্ভৱ হৈ উঠা নাই সম্ভৱ নহয় এনেকুৱা ধৰণৰ পৰিস্থিতিত বিজেপি দলত থাকি পেলাই কাম কৰিবলৈ সুবিধা অনুভৱ কৰিছোঁ সেইটোৰ কাৰণে আৰু ৰাইজে কংগ্ৰেছ দলক বৰ্তমান আঁকোৱালি ল'বৰ কাৰণে যিহেতুকে বিচাৰিছে সেইটো কাৰণে ৰাইজৰ অনুৰোধ মৰ্মে মই ৰাইজৰ পৰামৰ্শ মতে কংগ্ৰেছ দলত যোগদান কৰিম বুলি সিদ্ধান্ত লৈছোঁ পথাৰলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ
সমগ্ৰ ৰাজ্যৰ লগতে দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত ভিন্ন প্ৰান্তত বিজেপিৰ হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকাৰ মাজতে 6 এপ্ৰিলত মহামায়া পৰিষদ সমষ্টিৰ ডকমকাত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভা। এই সভাত জৰিয়তে বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুন সিং তেৰণে। নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ ASTC তথা নিৰ্দলীয় কেইবাগৰাকীয়ে নিজ নিজ দল এৰি যোগদান বিজেপিত যোগদান কৰে। লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ইটো দলে নিজৰ দল ত্যাগ কৰি সিটো দলত যোগদান কৰা ধুম উঠিছে। বিজেপিয়ে হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰে তুংগত তুলি দিয়া সময়তে বিজেপিত দলে দলে যোগদান কাৰ্য অব্যাহত ৰাখিছে। বিজেপিৰ জাকজমক নিৰ্বাচনী প্ৰচাৰ চমকত ভুল যোৱা একাংশ সহজ সৰল ৰাইজৰ আৱেগক নিয়ন্ত্ৰণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে শাসকীয় দল বিজেপিয়ে। ডকমকাত নিজাববীয়াকৈ প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাগৰাকী লোকে নিজ নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু কাৰ্যবাহী সদস্য লুন সিং তেৰণ, ডিফু নগৰ সমিতিৰ অধ্যক্ষ বীৰেন সিং তেৰণে আনুষ্ঠানিকভাৱে গেৰুৱা টুপি পৰিধান কৰাই আদৰণি জনায়। সভাত উপস্থিত সমৰ্থক ৰাইজক প্ৰাৰ্থী হৰেণ সিং বেক বিপুল ভোটত জয় কৰাৰ বাবে আহ্বান জনায় তেৰণে। कभी भी नहीं हुआ। इसके लिए दोबारा प्रधानमंत्री मोदी जी को बनाना है, वो कोशिश हम लोग सब करेंगे। कदम वेदा इले तुम प्राइम मिनिस्टर अफान पुथर इले तुम प्राइम मिनिस्टर हिस्सा इले तुम ठेकलों नहीं बाइले तुम बोनाई नहीं। लासो जको अबाके नॉन के बांगी तारीख दिन के बानी हरेन सिंह बे अफान इले तुम बिदु मारजान ला गुड पेन पे हाई लु कुलो तंगते इले तुम प्राइम मिनिस्टर आजा को हdak longpo Nasi don mali tim itu umjong si ini tu mak war nanti misen alang nanti itu ketumpan hem nanti pulau tangte ini tu BJP alang dudun nanti. James Milikor report Kat News. सबका साथ सबका विकास বুলি শ্লোগান দিয়াৰ লগতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল চৰকাৰৰ আমোলতে কাৰ্বি পৰিষদৰ 9 নং আমৰেং পৰিষদীয় সমষ্টিত শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত কৰা ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে। ইয়াকে কেন্দ্ৰ কৰি স্থানীয় সচেতন মহলত ব্যাপক চৰ্চিত হৈছে। দুৰ্গম পাহাৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ সহজ সৰল স্বভাৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে MSC ৰীনা টেৰাংপীৰ বাহিনীয়ে। এই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে সমষ্টিটোৰ অন্তৰ্গত ৰংখেলান গাঁৱত। চাউকিদৰে শৌচালয় নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰিছে ঠিকাদাৰ ৰূপী প্ৰতাৰকসকলে। এনে শৌচালয়ত আপুনি পানী বাল্টি সোমাব খুজিলে আপুনি নিজে সোমাব নোৱাৰিব আৰু কোনোমতে মানুহটো সোমাব নোৱাৰিব বাল্টিটো। চৰকাৰৰ এনে দায়িত্বহীনতা আৰু আভুৱা ভৰা কাৰ্য স্থানীয় গাঁওবুঢ়াই তীব্ৰ প্ৰকাশ কৰিছে। Plate box ta tukte de asina ni tumke pan thang ta use tek der lo nili nangi claim ba bang ta chini de hala mukolum small hai pus nangi claim amat don krehini bak de bon sta non along tin lekas aslam along tin ap ka selam ta pan pipleng pleng se apa situar dor de am penegen tim ita chiroi dunang lang lanta bihek amat sia hulik tukte na anta wa bangso ahem electrin ahem kiking a contractor ke samol chen thong mo koilum wa sinili inut rong akang bra lo nili chok chip kubang na complain sinili adon tin electrin ahem ta lang nam lo lang ikha la pon an ki du thai ta we ka chuti wara thai ta we ang hap ta hino thang ta hino la se nili amat thutlusi la so litrin hem ba ke than tap ma hok ma pu lang dong si na la tum ka duk ka weta thek long pu la son ai litrin hem ki kim bang ke sarkar atum ma ki chok che ma te a contract ma ke chok che la ke nal tum ka duk ka weta thek long pu bu si nili penta na pachini don lo খেৰণীৰ পৰা বীৰেনিংখী ৰিপৰ্ট কাট নিউজ।
সমাগত লোকসভা নিৰ্বাচনক লৈ জাক-জমক নিৰ্বাচনী সভাবোৰত শাসকীয় বিজেপি দলে শাসনৰ কালচোৱাৰীৰ পৰা কিমান উন্নয়ন লাভ কৰিছে তাৰে ঢাক-ঢোল বজাই বৰ্ণনা কৰিও যেন শেষ কৰিব নোৱাৰে। বিকাশ তথা পৰিৱৰ্তন প্ৰতিশ্ৰুতিৰে শাসনৰ বাগজৰী হাতত তুলি লোৱাৰ বিজেপি চৰকাৰৰ দিনত বিগত কেইটা বছৰ হাতত লোৱা সৰু কাম এটাও সময়সূচী মতে শেষ কৰিব নোৱাৰাৰ অভিযোগ উঠিছে স্থানীয় ৰাইজ তথা কাৰ্বি ছাত্ৰৰ নেতৃত্বৰ। চাহক আমাৰ এই প্ৰতিবেদন। এইখন অৰ্ধ সমাপ্তি ঘৰ নিৰ্মাণ কৰা হৈছে কাৰ্বি সাংস্কৃতিক কাৰ্যালয় হিচাপে হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ বিধানসভা এলেকাৰ অন্তৰ্গত ডেনগাঁৱত। বিধায়ক পুঁজিৰ পৰা প্ৰায় 50% নিৰ্মাণ কাৰ্য চলোৱাই বিগত বছৰ ধৰি পেলাই থৈছে এইদৰে। বাৰিষা ৰ'দ বৰষুণ পৰি ইতিমধ্যে জাগাই জাগাই কলা ৰং ধৰিছে আৰু উন্মুক্ত হৈ থিয় দি থকা ৰ'দকেইডালত বন লতিকাই মেৰিয়াই ধৰিছে। যদিও এইদৰে অৰ্ধ সমাপ্তি হৈ পৰি থকা কাৰ্যালয়খনৰ বিষয়ে খবৰ ল'বলৈ আহৰি নাই বিধায়ক ইংলেঙৰ। আনপিনে সমাগত লোকসভা নিৰ্বাচনৰ সভাবোৰত শাসকীয় দলৰ নেতাসকলে কাৰ্বি আংলঙত বিজেপি চৰকাৰৰ দিনত হোৱা পৰিৱৰ্তন তথা উন্নয়নৰ কথা কৈ ভাগৰ নালাগে। মুখৰ কথাৰ সৈতে কামৰ মিল নথকা শাসক দলৰ এই দুমুখীয়া চৰিত্ৰ স্থানীয় ৰাইজ তথা কাৰ্বি ছাত্ৰ সন্থাৰ ডেনগাঁও শাখাৰ ছাত্ৰ নেতৃত্বই গভীৰ অসন্তুষ্ট প্ৰকাশ কৰিছে। বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এডিচন বাণিজ্যিক বিৰতিৰ। Turkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Turkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Turkimi Society. I've been a voter for the last 11 years. I've always wondered, if my vote counts or if the machine has recorded what I've pressed. I've always thought, what if there's a verification system which provides proof that I've voted for the candidate and the party of my choice. Introducing a system that can assure you. The Voter Verifiable Paper Audit Trail or VVPAT is one answer to all my questions. This is one independent system attached to the electronic voting machines that allows the electors to verify that their votes are cast as intended. How to cast your vote using the EVM and VVPAT. Step 1. Enter the booth. The presiding officer will enable the ballot unit while you enter the voting compartment. Watch out for the green light on the EVM indicating the machine is ready. Step 2. Cast your vote. Press the blue button on the ballot unit against the name or symbol of the candidate of your choice. Step 3. See the red light. The red light against the name or symbol of the candidate chosen will glow. Step 4. See the print. Look for the transparent window of the VVPAT. Look for the printed paper slip showing the serial number, the name and the symbol of the candidate of your choice. The slip remains exposed for 7 seconds, then it gets cut and falls in the drop box of the VVPAT. VVPAT, the revolution in the electoral world. As a citizen of this country, I know what and who I voted. I experience trust, transparency and fairness. It's about verification and voters' satisfaction. Do not leave the polling station without looking at the VVPAT. This is a good thing. If your name is not in the electoral roll and you have completed 18 years of age as on 1st January 2019, then contact the BLO of your polling station to enroll your name and establish your democratic right to vote in ensuing Lok Sabha election 2019.
Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nanya cu sirham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalong tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Di foi ti arlo Iron Bridge adung rong supia long ke cengsi sopin so la pesor lo tu kapamata dim lo. Kalang ma. Kalang lo, ke cengsi sopin so la pesor lo phat kapamata dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinang itong kapadar ipin pinang humrignol. Nilingkan kray silo vote ke joktang. Nilikai ta mathada. Nili ki piagot lakha pondoma. Kalite nili ke berate mission along klang pameloma. Nilikai ta mathada. Ke joka tengpen ke patini avar sai doma. Ningke hanga bang phophat ke joka vote lo dam lo puang thai doma. Ningke hanga party aphan. Kachiki klong isia kimia dici. Vote ke jok ang thek kot pen ke patini un adici VVPAT henlo. Nilining dorik ason anthir thipen kang sai un adici. Lake isi salajong pen karjab adici lo. Lapen EVM along cerap lok ahor mulo. EVM la pen VVPAT pen nang liko son si vote jok po. Keng kamisi polling booth arlo kilut. Vote ke jok ahem arlo kilut dam pen presiding officer si ballot unit pekar po. Keng kam hini vote jok milo. Ballot unit along akilir abatan along ning ke hanga bang puamen mate ang tek pen pachiton ra ber ignon. Keng kam ke thom ake era tur klang loma ning ke hanga bang puamen adung ake era tur klang po. Keng kampli kang chap alu klang luma. VVPAT along ke klang kang chap alu apai lang ignoi. Haladak nang lining ke hanga bang puamen mate ang tek klang luma. Labang su kang chap alu achet second troxian si klang chonji. Laso apilo te amina chi thui pen che beng pet si isi yang deng along che thap dam thot po. VVPAT ke isi aki mi che thang klong adi chilo. Nili inut det pia mekar lapen nili che chini. Komata phansi vote ke jok vek ma lapen. Nili theklong lo kopi ma ning ke the klardak chengbar kri ke jokvek avot ning ke hang abang phua phan lelu pu ke patini pen ning che pang samjin na phan lo lasi vote ke joka hemar lo pen bar be aprang e phong VVPAT along patini te kang tha laki ke mesen alam lo jongsi electoral voter list along nang limem thap thelang puluti lapen nang li jongsi arkoi niphai isi inkoira sirkep an nang li arta ningkan krenar kep choklu puluti polling station abial o aphan nang limen che thap dun pen democratic arai date non ke nang kileji lok sabha election inkoira sirkep aput vote chok dun ignon Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la pentesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদীয় সমষ্টিৰ সীমান্তবাসী ৰাইজৰ অন্তৰহীন দুখ প্ৰত্যক্ষ কৰিবলৈ শুনিবলৈ আহৰি নাই কোনো শাসকীয় নেতাৰ বিগত কংগ্ৰেছৰ 15 বছৰীয়া বিকাশ আৰু পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ স্পৰ্শ আজিও পোৱা নাই সীমান্তৰ পিছপৰা ৰাইজে সীমান্ত এলেকাৰ ৰংপাং বং গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যালয় বিগত 20 বছৰে আগৰি আছে কেৱল জাৰ্মানী বনেৰে কৰ্মচাৰী উপস্থিত নাই সুদীৰ্ঘ বছৰে যাৰ ফলত চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব আৰু ক্ৰমান্বয়ে বাঢ়ি গ'ল চাহক আমাৰ এই প্ৰতিবেদন মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্ত আমৰেং পৰিষদীয় এলেকাত বহু পাণ্ডৱ বৰ্জিত স্থানৰ ভিতৰত সম্পত্তি ৰংপাং অঞ্চলো এটা অঞ্চলটোত থকা একমাত্ৰ চৰকাৰী কাৰ্যালয় হিচাপে আছে ৰংপাং বং গড়কাপ্তানী সংমণ্ডলৰ কাৰ্যালয়টো কিন্তু এই কাৰ্যালয়টোত বিগত 20 বছৰে নাই কোনো চৰকাৰী কৰ্মচাৰী উপস্থিতি ক্ৰমে পৰিত্যক্ত ভয়াৱহ ভূত বাংলালৈ পৰিণত এইখন কাৰ্যালয় চৌদিশে আৱৰি ধৰিছে জাৰ্মানী বনেৰে সাফাই কৰিবলৈ কোনো আজিও উপস্থিত হোৱা নাই আনকি কোনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও এটা সময় চৰকাৰী বিষয়া কৰ্মচাৰী ঠিকাদাৰসকলৰ বিল পেমেণ্ট টেণ্ডাৰ জমা দিয়া আদি কাৰ্যৰে কাৰ্যালয়টোত ৰজন জনাই আছিল সীমান্তবাসীয়ে বিগত 20 বছৰে এবাৰো দেখা নাই সাংসদ বীৰেন সিং ইংটিক চিনি নাপায় বীৰেন সিং ইংটিনো এইবাৰ সীমান্তবাসীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীও এখনো ভোট নিদিয়াৰ সিদ্ধান্ত লোৱা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে Hut SDCR ni horbangke angton dak SDO do SO do angton sukidar kaduk kebedu lapen pinangan asu asa kontraktor tu anta dak sidil payment bombo adang litum la department asai khie tum la dak ke dori dak ke kopin ni rongpang bong asor kang alang tuman kapasik sak la puma ladak ke rongbang bong asor kapasik sak se ong ke rongbang bong asor pinangan abar saido ke dam ke bang kaduk kabe PWD gari do ko pena jok rong asor rengme piglo bonta alang litum lasu kasik sak se made ladak ke dude dalam te bangke sarkar ka chelar ajoine SDC pen pothot kongres ke chebang pen joine si kongres tum claim te de pen joine si alang litum dak de alang litum la di PWD asai khie tum la dak sai ke claim bom un hut kopin ni alang tum makidu kisung la puson enang litum ke thek long duma ladak PWD ladak department tum kidu hut ke bangjok tak kapasik sakabe siksak abe pin lapen rong asor ta ju padab ladak ke bang kadu we ke cingki jetan kisung katora 20 ni tum hanang khan tame puni tum kai tak kacholi do bonta pisung bang tangte la so asai hem an kapang rum su pini pen an ningkan ko an bag do pini pen komse kom ningkan koi do ko la so dake la do de pin lo cho department ta do de lo lapen abang amunit a department atum an stame sukidar kadu ben chenglok ta hamren sigelo পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহলৈ অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছে সুদীৰ্ঘ দিনে বঞ্চিত প্ৰতাৰিত সীমান্তবাসী ৰাইজে তেওঁলোকৰ দুখৰ বিননি শুনিবলৈ এবাৰ সময় উলিয়াই 10 খোজ আগুৱাই আহিবনে পৰিষদৰ বিজেপি শাসকীয় দলৰ চৰকাৰে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ হামৰেনত উলহ মালহৰে উদযাপন KUYA 36 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী হামৰেনৰ পুৰণি বজাৰ এলেকাত থকা সংগঠনৰ নিজা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় 5 এপ্ৰিলত কাৰ্যসূচী অনুসৰি পুৱা হামৰেন মহকুমাৰ KUYA কমিটিৰ সভাপতি ৰবিনসন হানছে সংগঠনৰ পতাকা উত্তোলন কাৰ্যসূচীৰে পিছতে দিনৰ ভাগত অনুষ্ঠিত হয় এখনি সভাত কুয়াৰ বিভিন্ন সমস্যা তথা কৰণীয় বিষয়ে আলোচনা বিলোচনা কৰাৰ লগতে হামৰেনত বিভিন্ন চৰকাৰী বিভাগত থকা কৰ্মচাৰীসকল নিয়মতে নিজৰ কাৰ্যালয়ত উপস্থিত নথকা আৰু কৰ্মচাৰীসকলে হামৰেনতে থাকি নিজ কাৰ্যালয় কাৰ্য সম্পাদন কৰাৰ বাবে পৰিষদৰ পৰা কঠোৰ নীতি নিৰ্দেশনা দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় আৰু এই আলোচনাৰ সিদ্ধান্ত মৰ্মে অনাগত লোকসভা নিৰ্বাচনৰ পিছতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি হামৰেনৰ সমূহ কৰ্মচাৰীক হামৰেনতে থাকিবলৈ নিৰ্দেশনা দিয়াৰ সন্দৰ্ভত আলোচনা কৰে কিমাঙা বাংকে যে নন ইলেকশ্যন দ্বাৰা ফি পতে তুমি CM হামে তুমি তংলা অফিচাৰ চিদু tektiluma mate rasona teng masi duima pangge tum CM nong sami tum nam begla lage tum target lo lage jat non
CM Fanto Niridampo la Carbiang Long Visa Office ke Verli Rosa ubang itu tu Niridampo posinang tum padu tuima padu dema pagana tum berdeng situ itu thangya kong we pung itu mi idun ngiram dak আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ